সিদ্ধান্ত কেনেকৈ ল'ব লাগে সেই শিক্ষা আমাৰ ঘৰতো দিয়া নহয়, স্কুল কলেজতো শিকোৱা নহয়। সমাজখনেও যেন অপেক্ষা কৰি থাকে কেতিয়া আমি এটা ভুল সিদ্ধান্ত ল'ম আৰু তাক লৈ হাঁহিব। যদি আপোনাৰ হাতত জীৱনক পিছলৈ ঘূৰাই নিয়াৰ সুবিধা থাকিলেহেঁতেন, সুযোগ থাকিলেহেঁতেন, তেন্তে কোনটো সিদ্ধান্ত আপুনি সলনি কৰিব বিচাৰিলেহেঁতেন? এনেকুৱা কোনটো সিদ্ধান্ত আছিল যিটো আপোনাৰ লোৱা উচিত আছিল কিন্তু কোনোবা কাৰণত আপুনি লোৱা নাছিল? হয়তো ভয়ৰ বাবে লোৱা নাছিল, বা কোনোবাই মানা কৰাৰ বাবে লোৱা নাছিল, নাইবা মানুহে কি ক'ব সেইটো চিন্তা কৰি লোৱা নাছিল। সেইটো আপোনাৰ কেৰিয়াৰ বাছনিৰ সিদ্ধান্ত হ'ব পাৰে, মাটি কিনাৰ সিদ্ধান্ত হ'ব পাৰে, বা জীৱনসংগী বাছনি কৰাৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত হ'ব পাৰে, বা নতুনকৈ চহৰলৈ যোৱাৰ সিদ্ধান্ত হ'ব পাৰে, যিকোনো ডাঙৰ সিদ্ধান্ত। পৃথিৱীৰ মানুহে মূলতঃ দুই ধৰণে সিদ্ধান্ত লয়। প্ৰথম ধৰণটো হ'ল খুব দ্ৰুতগতিত আৱেগিক হৈ আৰু হঠকাৰী সিদ্ধান্ত। সমাজৰ চাপৰ বাবে, পৰিয়ালৰ চাপৰ বাবে, মানুহে কি ক'ব সেই কথা ভাবি, অথবা কিবা এটা হেৰুৱাৰ ভয়ত, এইবোৰৰ প্ৰভাৱত এই সিদ্ধান্তবোৰ লোৱা হয়। দ্বিতীয় ধৰণটো হ'ল মাত্ৰ প্ৰায় 1% লোকে যুক্তিসংগত আৰু গভীৰভাৱে চিন্তা কৰি সিদ্ধান্ত লয়। তেওঁলোকে গৱেষণা নকৰাকৈ কোনো সিদ্ধান্ত নলয়, সঠিক বিশেষজ্ঞৰ পৰামৰ্শ লয়, তথ্য বিশ্লেষণ কৰে আৰু হঠকাৰিতা পৰিহাৰ কৰে। অৰ্থাৎ তেওঁলোকে বৰ খৰধৰকৈ সিদ্ধান্ত নলয়। তেওঁলোকৰ মনত সেই ভয় নাথাকে যে অলপ দেৰি হ'লে কি হ'ব, বৰঞ্চ তেওঁলোকে ভাবে যদি এই সুযোগ সঁচাকৈ মোৰ বাবে হয় তেন্তে সেয়া মোৰ ওচৰলৈ আহিবই। কিন্তু মই কেতিয়াও ততাতৈয়াকৈ বৰ খৰধৰকৈ ভুল সিদ্ধান্ত নলওঁ। পৃথিৱীৰ প্ৰায় 81%তকৈও অধিক মানুহে আৱেগিক সামাজিক চাপৰ ফলত আৰু ক্ষন্তেকীয়া চিন্তাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লয়। আৰু বেছিভাগ সময়ত যদি চোৱা হয়, সেই সিদ্ধান্তবোৰ তেওঁলোকৰ নিজৰো নহয়। তেওঁলোকে নিজৰ অন্তৰৰ অনুভূতি বা তেওঁলোকৰ বিবেকৰ মাতো নুশুনে সেই সিদ্ধান্ত লোৱাৰ সময়ত। কেৱল আনক সন্তুষ্ট কৰিবলৈ সেই সিদ্ধান্ত লয় আৰু পিছত গোটেই জীৱন অনুশোচনা কৰে। যদি আপুনি 1% মানুহৰ দৰে সফল, সন্মান আৰু সমৃদ্ধি বিচাৰে, তেন্তে তেওঁলোকৰ দৰে অভ্যাসো গঢ়ি তুলিব লাগিব। কিন্তু দুখৰ কথা, স্কুল, কলেজ, সমাজ বা পৰিয়ালে সেই অভ্যাসবোৰ শিকাব নোৱাৰে। এতিয়া আহক সেই 7টা সিদ্ধান্ত জীৱন ধ্বংস কৰাৰ ফাণ্ডৰ বিষয়ে জানো। প্ৰথম ফাণ্ড, মানুহে কি ক'ব। এই 3টা শব্দই লাখ লাখ মানুহৰ সপোন হত্যা কৰে। যদি আপুনি ব্যৰ্থ হয়, মানুহে ক'ব আমিতো আগতেই জানিছিলোঁ। আকৌ যদি সফল হয়, তেতিয়া মানুহে ক'ব আমি জানিছিলোঁ যে সফল হ'ব। আৰু মানুহে ফলাফল দেখি মতামত সলনি কৰে। সেইবোৰ মানুহে কি ক'ব বুলি ভয় খাই নিজৰ সপোন আপুনি এৰি নিদিব। দ্বিতীয়টো ফাণ্ড, ইতিমধ্যে খৰচ হোৱা বিনিয়োগৰ মোহ। ধৰি লওক আপুনি এটা ব্যৱসায়ত 1 লাখ টকা এটা বিনিয়োগ কৰিলে, কিন্তু পিছত বুজিলে যে ব্যৱসায়টো সঠিক নহয়। তথাপিও আপুনি ভাবি থাকে ইমান টকা এৰি দিলোঁ, এতিয়া এৰিলে কি হ'ব? মানুহে মোৰ বিষয়ে কি ভাবিব? মই শেষ হৈ যাম। কিন্তু প্ৰকৃত প্ৰশ্নটো হ'ব লাগে, যদি আজি মোৰ হাতত নতুনকৈ 1 লাখ টকা থাকিলেহেঁতেন, তেন্তে মই পুনৰ সেই একেই ব্যৱসায় আৰম্ভ কৰিলোহেঁতেন জানো? যদি ইয়াৰ উত্তৰ নহয়, তেন্তে কেৱল আগতে খৰচ কৰা টকাৰ মোহত ভুল পথ এটা আপুনি বাছি নল'ব বা আগবাঢ়ি নাথাকিব। আৱেগৰ পৰা আপুনি ওলাই আহক আৰু যুক্তিৰে সিদ্ধান্ত এটা লওক। তৃতীয় ফাণ্ড, অতি বিশ্লেষণৰ ফলত সিদ্ধান্ত ল'ব নোৱাৰাৰ অৱস্থা। বিশেষকৈ ChatGPT, জেমিনাই, ক্লাউড আদি AI অহাৰ ফলত এই সমস্যাটো বেছি হ'বলৈ ধৰিছে বা বৃদ্ধি পাইছে। মানুহে যিকোনো বিষয়ত ইমান বেছি তথ্য সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছে যে শেষত সিদ্ধান্তই ল'ব নোৱাৰে। পৃথিৱীৰ শীৰ্ষ 1% সফল লোকৰ মাজত এজন হ'ল জেফ বেজোছ। তেওঁ কয় যে যদি কোনো সিদ্ধান্ত ল'বলৈ আপোনাৰ ওচৰত প্ৰায় 70% তথ্য আছে, তেন্তে সেয়ে যথেষ্ট আপোনাৰ বাবে। বাকী 30% অভিজ্ঞতা আৰু আপোনাৰ বিচক্ষণতাই পূৰণ কৰিব। সেয়ে 100% নিশ্চিত হোৱাৰ অপেক্ষাত সময় নষ্ট নকৰিব। যদি কামটো কৰাৰ ফলত ডাঙৰ ক্ষতিৰ সম্ভাৱনা নাই, তেন্তে আগবাঢ়ি যাওক। লাভ 1% হওক, 10% হওক, 100% হওক, সিদ্ধান্ত লওক আৰু কাম আৰম্ভ কৰক। চতুৰ্থ ফাণ্ড, অত্যাধিক পৰামৰ্শদাতা। এটা কথা মনত ৰাখিব, যিকোনো বিষয়ত অতি বেছি মানুহৰ পৰামৰ্শ ল'লে সেই বিষয়টোৰ সফলতাৰ সম্ভাৱনা কমি যায়।
কাৰণ প্ৰতিজনে নিজৰ অভিজ্ঞতা আৰু সীমাবদ্ধতাৰ দৃষ্টিৰে আপোনাক পৰামৰ্শ দিব আৰু বেছিভাগেই এটা সুৰক্ষিত পথৰ পৰামৰ্শ দিব, কিন্তু নতুন সাহসী বা উদ্ভাৱনী চিন্তা আপোনাক দিব নোৱাৰে। সেয়েহে পৰামৰ্শ লওঁতে কেৱল সেইসকল লোকৰ পৰা লওক যিসকলে নিজেই সেই ক্ষেত্ৰত সফল হৈছে, যিসকল সেই বিষয়ৰ প্ৰকৃত বিশেষজ্ঞ। বাকী সকলোকে সন্মান কৰক, কিন্তু তেওঁলোকৰ মতামতক নিজৰ সিদ্ধান্তৰ ভিত্তি নকৰিব। পঞ্চম ফাণ্ড, বৰুৱাৰ ল'ৰাৰ মানসিকতা। আজিৰ যুগত মানুহে সদায় নিজৰ জীৱন আনৰ জীৱনৰ সৈতে তুলনা কৰি থাকে। ওচৰৰ ঘৰৰ ল'ৰা ছোৱালীয়ে এইটো কৰিলে, অমুকৰ ছোৱালীজনীয়ে সেইটো কৰিলে। এই তুলনাই মানুহক নিজৰ বাস্তৱ জীৱনৰ পৰা আঁতৰাই নিয়ে। সঁচা কথাটো হ'ল যে আপোনাৰ জীৱন সম্পূৰ্ণ পৃথক। আপোনাৰ ক্ষমতা, অভিজ্ঞতা, পৰিস্থিতি আৰু লক্ষ্যও আনৰ দৰে নহয়। আপুনি সফল হ'লে তাৰ সুফল আপুনি লাভ কৰিব, আৰু যদি ব্যৰ্থ হয় তাৰ কষ্টও আপুনি সহিব লাগিব। সেয়ে নিজৰ সামৰ্থ্য, নিজৰ লক্ষ্য আৰু নিজৰ বাস্তৱ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰিহে সিদ্ধান্ত লওক। আনৰ জীৱন চাই নিজৰ সিদ্ধান্ত আপুনি কেতিয়াও নল'ব। ষষ্ঠটো ফাণ্ড, কেৱল ক্ষন্তেকীয়া লাভৰ ইচ্ছা বা চিন্তা। বহু মানুহে ভাবে আজিয়ে অলপ বেছিকৈ লাভ কেনেকৈ কৰিব পাৰি, অলপ মিছা কথা ক'লে কি হ'ব, নিম্নমানৰ বস্তু দিলেও টকা আহিব। কিন্তু এই ধৰণৰ চিন্তাই দীৰ্ঘম্যাদী সফলতা নোহোৱা কৰে, নষ্ট কৰে। জীৱনত সঁচাকৈয়ে আগবাঢ়ে সেইজন লোকে যিয়ে আজিৰ লাভৰ সলনি আগন্তুক 10 বা 20 বছৰৰ কথা ভাবি সিদ্ধান্ত লয়। এনেকুৱা সিদ্ধান্ত লওক যাতে ভৱিষ্যতে অনুশোচনা নহয়। জেফ বেজোছে নিজৰ জীৱনৰ এটা সিদ্ধান্তৰ বা ঘটনাৰ কথা কৈছে। 1994 চনত তেওঁ ৱাল ষ্ট্ৰীটত এটা অতি ভাল চাকৰি কৰিছিল। বছৰি প্ৰায় $10 লাখ তেওঁ আয় কৰিছিল। সেই সময়ত ইণ্টাৰনেটৰ আৰম্ভণি হৈছিল। তেতিয়া বেছিভাগ মানুহে তেওঁক কৈছিল ইণ্টাৰনেট এটা ক্ষন্তেকীয় ফেশ্বন, কিছুদিন পিছতে শেষ হৈ যাব। যদি তেওঁ সেই কথা শুনিলেহেঁতেন তেন্তে হয়তো ইতিহাস সলনি নহ'লহেঁতেন। কিন্তু এদিন তেওঁ নিজকে প্ৰশ্ন সুধিলে, যেতিয়া মোৰ বয়স 80 হ'ব আৰু মই পিছলৈ ঘূৰি চাম, আৰু সেই পিছলৈ ঘূৰি যেতিয়া মই মোৰ জীৱনটো চাম, তেতিয়া মই কিহৰ বাবে বেছি অনুশোচনা কৰিম? এটা সুৰক্ষিত চাকৰি এৰি নতুন চেষ্টা কৰাৰ বাবে, নে পৃথিৱীখন সলনি কৰিব পৰা এটা সুযোগ হেৰুৱাৰ বাবে? আৰু এই প্ৰশ্নৰ উত্তৰে তেওঁৰ জীৱন সলনি কৰিলে। তেওঁ সেই চাকৰি এৰি নিজৰ উদ্যোগ আৰম্ভ কৰিলে, আৰু সেই উদ্যোগেই পিছলৈ এমাজন নামৰ পৃথিৱীৰ বৃহৎ কোম্পানীলৈ ৰূপান্তৰিত হ'ল। আৰু এই ঘটনাই এটা আমাক গভীৰ শিক্ষা দিয়ে। ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত কেৱল আজিৰ কথা নাভাবিব। নিজকে কল্পনা কৰক, জীৱনৰ শেষ মুহূৰ্তত আপুনি পিছলৈ যদি চায়, তেতিয়া কোনটো সিদ্ধান্ত নোলোৱাৰ বাবে আপোনাৰ বেছি অনুশোচনা হ'ব, আৰু কোনটো সিদ্ধান্ত লোৱাৰ বাবে আপুনি গৌৰৱ অনুভৱ কৰিব। যদি আপোনাৰ অন্তৰাত্মাই কয় এইটো চেষ্টা কৰ, তেন্তে সাহসেৰে আগবাঢ়ক। সৰ্বাধিক কি হ'ব? হয়তো আপুনি ব্যৰ্থ হ'ব পাৰে, কিন্তু তাৰ পৰা আপুনি অভিজ্ঞতা লাভ কৰিব, শিক্ষা লাভ কৰিব, আৰু পুনৰ আৰম্ভ কৰাৰ এটা সুযোগ সদায় থাকিব। ইতিহাস গঢ়া সিদ্ধান্তবোৰ প্ৰায়ে সাহসী সিদ্ধান্ত হয়। যদি আপুনি পৃথিৱীৰ শীৰ্ষ 1% সফল মানুহৰ শাৰীত থিয় হ'ব বিচাৰে, তেন্তে তেওঁলোকৰ দৰে চিন্তা কৰিবলৈ আৰম্ভ কৰিব লাগিব। আৰু তেওঁলোকৰ দৰে চিন্তা কৰিবলৈ হ'লে আৱেগৰ ফাণ্ডৰ পৰা ওলাই আহি যুক্তি, দূৰদৰ্শিতা আৰু স্পষ্ট লক্ষ্যৰ ভিত্তিত আপুনি সিদ্ধান্ত ল'বলৈ শিকিব লাগিব। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।